বন্ধুসকল, আজি আমি আলোচনা কৰিম বিজ্ঞানৰ 5টি নতুন আৱিষ্কাৰৰ কথা। এই 5টি নতুন আৱিষ্কাৰ কিনো আপোনালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চালে নিশ্চয় গম পাব। ড্ৰোন বেলা। বন্ধুসকল, বৰষুণ দি থকা সময়ত যদি আপোনাৰ মূৰৰ ওপৰত এটা ছাতি থাকে আৰু সেইটো হাতেৰে ধৰি থাকিব নালাগে, তেতিয়া অনেক ভাল লাগে। ছাতিৰ ওজন অনেক বেছি নহলেও আমি তাক হাতে দাঙি ধৰি থাকিব লাগে, যিটো বিৰক্তিকৰ। এই ছাতিটো কোনো ধৰণৰ হাতেৰে ধৰি থাকিব নালাগে আৰু এই ছাতিটোত এটা ড্ৰোন সংযুক্ত হৈ আছে। এই ছাতিটো এণ্ড্ৰইড ফোনৰ এপছ ব্যৱহাৰৰ যোগেদি নিয়ন্ত্ৰণ কৰা হয় আৰু আপুনি যলৈকে যাব ছাতিটো আপোনাৰ লগে লগে যাব। স্মাৰ্ট বেগ। আমি কোঠাৰ পৰা ওলাই যাওঁতে কিছুমান বস্তু নিবলৈ পাহৰি থাকোঁ। এই স্মাৰ্ট বেগে এইটো হ'ব নিদিয়ে। স্মাৰ্ট বেগত কি থাকে সেইটো মেনু ছেট কৰা থাকে। আপুনি যদি কিবা বস্তু পাহৰে তেতিয়া এই বেগটোৱে আপোনাক ছিগনেল দিব আৰু বেগটোৰ পৰা কিছু দূৰত্ব পাৰ হৈ গ'লে এই বেগটোৱে আপোনাক সংকেত দিব। আৰু যদি আপোনাৰ বেগটো কোনোবাই চুৱে তেতিয়া আপোনাক বেগটোৱে ছিগনেল দিব। এই বেগটোত এটা কেমেৰা সংযুক্ত কৰা হৈছে আৰু আপুনি যদি এই বেগটো পিঠিত লৈ যায় তেতিয়া আপুনি পিছৰ দৃশ্য দেখিবলৈ পাব। ষ্টাৰশ্বিপ ডেলিভাৰী ছাৰ্ভিচ। যিকোনো খোৱা বস্তু বা অন্যান্য প্ৰডাক্ট কাষ্টমাৰক ডেলিভাৰী দিবৰ বাবে ৰবট ব্যৱহাৰ কৰিছিল প্ৰথমে 2016 চনত। স্ক্ৰীনত যিটো ৰবট দেখিছে এইটো ষ্টাৰশ্বিপ টেকনলজি ব্যৱহাৰ কৰা হৈছে। লণ্ডন, হামবাৰ্গ, আমেৰিকাৰ কিছু চহৰত এইবোৰ ব্যৱহাৰ চলিছে। 5 কিলোমিটাৰ দূৰত্বলৈকে এই ৰবটটোৱে আপোনাক ছাৰ্ভিচ দিব। মোবাইল এপৰ দ্বাৰা যিকোনো খোৱা বস্তু আপুনি অৰ্ডাৰ দিব পাৰে আৰু এই ৰবটটোৱে আপোনাক GPS ট্ৰেক কৰি ডেলিভাৰী দিব। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল যে যি ব্যক্তিয়ে অৰ্ডাৰ কৰিছে তেওঁহে এই ৰবটটোৰ পৰা অৰ্ডাৰটো সংগ্ৰহ কৰিব পাৰিব, অন্য ব্যক্তিয়ে নোৱাৰিব। এম্বুলেন্স ড্ৰোন। যেতিয়া হাৰ্ট এটেক হয় তেতিয়া যিকোনো সময়তে ব্যক্তিজনৰ মৃত্যু হ'ব পাৰে। এম্বুলেন্স আদিৰে হস্পিটেললৈ নিলেও প্ৰায় 8% লোকহে বাচি থাকে, কাৰণ দেৰিকৈ চিকিৎসা কৰা হয়। এইটো হৈছে এটা ইমাৰ্জেঞ্চি ড্ৰোন। এই ড্ৰোনটোৱে প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ গতিত উৰিব পাৰে আৰু সময়মতে আপোনাৰ ওচৰত উপস্থিত হ'ব পাৰে। এই ড্ৰোনটোৰ ভিতৰত মেডিচিন ভৰাই আপোনাৰ ওচৰত পঠিয়াই দিয়ে। এই ইমাৰ্জেঞ্চি ড্ৰোনত এটা কেমেৰা আৰু এটা লাউড স্পীকাৰ সংযোগ কৰা হৈছে যাতে অপাৰেটৰে এইটো নিয়ন্ত্ৰণ কৰিব পাৰে আৰু প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিব পাৰে। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে এই প্ৰযুক্তি ব্যৱহাৰ কৰিছে। SPS স্পাৰ্ছ। যেতিয়া বিল্ডিঙৰ ওপৰত জুই লাগে তেতিয়া হয়তো বিল্ডিঙৰ ওপৰত বহুতো লোক থাকিব পাৰে। এই বেগটোৰ দ্বাৰা ব্যক্তিয়ে সহজে তললৈ নামি আহিব পাৰে। এই বেগটো সাধাৰণ বেগৰ দৰে একেই। এই বেগটো ব্যৱহাৰ অতি সহজ। অন্যান্য বেগৰ দৰে এইটো পিঠিত লৈ যাব পাৰে। বন্ধুসকল, এই 5টি নতুন আৱিষ্কাৰৰ ভিতৰত কোনটো বেছি ভাল লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।